Bulla
আরে খুন বাসা করুন এই মই করুন সুন্দর ঘোড়া এ ধবল বড় এই নীলাবর্ণ বুলি করে এই নীলাবর্ণ বুলি করে এ পন করিলো আমি এ দুয়ো হাকি হাকি হারি যাব এই সিজনিয়ে হারি যাব এই প্রমাণ করি ঘোড়া গুত এই নীলা দেখে ও সেই দিনৰ পৰা মই যাকে হাই ৰাঙা এই সেই দিনৰ পৰা মই যাকে হাই ৰাঙা এই কথা শুনি গৰুৰ পক্ষীৰ বিখাদি মনয়া মানে তামালা গুরু সরে যায় বলে পেট ভৰাই তো খুৱাম তোৰ পৰা
সাগৰৰ পাৰত আছে আগাছা নিশা তাতে যায় সাগৰ বাছা কিন্তু বাছা কথা এটা মনত ৰাখে এই ব্ৰাহ্মণ খালে তই কথা শুনি গৰুৰ পক্ষী উৰি গুচি গলা সাগৰৰ পাৰত যায় এই ভয়ংকৰ গৰুৰ পক্ষী মুখে হোপা মানুহ গৰু পশু পক্ষী মনে মনে ভাবে গৰুৰ পক্ষী সঁচা কথাই কৈছে গতিকে ইয়াৰ এটা উপায় উলিয়াব লাগিব এটা কান্ডাল পক্ষীৰ মুখত চিয়া কৰি দিলা তাৰ পিছত ব্ৰাহ্মণীক
কৰো এনেকৈ ব্ৰাহ্মণে ভাবি থাকোঁতে এইফালে গৰুৰ পক্ষী এই মুখ মেলি গৰুৰ পক্ষী সেই উগাৰ চাৰিলা ব্ৰাহ্মণ ব্ৰাহ্মণী দিও এই ব্ৰাহ্মণ ব্ৰাহ্মণী দিও এই পক্ষী বোলে গুৰুদেৱ এই প্ৰণাম জনালো গুৰুদেৱ এই ঘৰলৈ যোৱা দুয়ো এই ঘৰলৈ যোৱা দুয়ো এই গৰুৰ পক্ষী বোলে মোৰ পেট ভৰা নাই এই কাশ্যপ মুনিৰ আগে গৰুৰ পক্ষী কাশ্যপ মুনি দিয়া পিতা খাবলৈ আহা পেটৰ ভোক পেটত
কৈছিল হে গৰুৰ পক্ষী এই বতা বিষয় বোলে পক্ষী হে চিন্তা কৰি এই গছ কশ্যপক এই গছ কশ্যপক এই কথা শুনি গৰুৰ পক্ষী হে ডালত পৰিলা হৰ হৰ শব্দ কৰি এই ৬০,০০০ মুনি আছিল সেই বৃক্ষৰ শাখা ডাল ভাঙিলে মুনি এই ডাল ভাঙিলে মুনি এই গছৰ ডাল গৰুৰ পক্ষী কামুৰি ধৰিলা
চৰণ ক্ষমা কৰিবা অভিশাপ নিদিবা মই অভাজন কথা শুনি মুনিগণে ক্ৰোধ সাম্বৰিলা ঋষ্যমুখ পৰ্বতৰ পৰা লাহে লাহে নামিয়া আৰু এইফালে গজ কশ্যপক খাই গৰুৰ পক্ষী স্বৰ্গে চলিল এইফালে স্বৰ্গত দেৱৰাজ ইন্দ্ৰ এই ইন্দ্ৰই বোলে শুনা দেৱগণ
কৰ পৰা আহিলা কলৈনো গৈছিলা কথাটি কবনে হে পাখাৰে তলতে কি বস্তু আনিছা পাখাৰে তলতে কি বস্তু আনিছা হে কবনে মোক সঁচাকৈ তাততে কৃষ্ণই হে মিচিকি হাঁহিৰে হে গৰু ৰবাচোন ৰবা